নমস্কাৰ অসমীয়া পাকঘৰলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো। আজি মই আপোনালোকৰ মাজলৈ ফুলকবিৰ সৈতে কণীৰ এটা দমৰ ৰেচিপি লৈ আহিছো। আহকচোন চাওঁ কেনেদৰে বনাইছো আৰু কি কি সামগ্ৰীৰ প্ৰয়োজন হৈছে। ইয়াৰ কাৰণে প্ৰথমতে মই এপাহ ফুলকবি এদৰে কাটি লৈছো। তাৰ পিছত অকণমান গৰম পানীত অকণমান নিমখ দিছো আৰু ফুলকবি কেইপাহ 20 মিনিটৰ কাৰণে এদৰে তিয়াই ৰাখিছো। 4টা কণী বইল কৰি লৈছো আৰু এটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছো এদৰে সৰু সৰুকৈ আৰু এটা আলু বইল কৰি লৈছো, এটা বিলাহী লৈছো আৰু 6-7 ফুটা মান ৰসুন লৈছো, এটুকুৰা আদা লৈছো আৰু 3টা জলকীয়া লৈছো। আনফালে কেৰাহী এখন গৰম হ'বলৈ দি 2 চামুচৰ জোখা মিঠাতেল দি লৈছো। তেলখিনি গৰম হৈ অহাত গেছটো একেবাৰে লো কৰি অকণমান হালধি দি লৈছো আৰু এতিয়া কণীকেইটা ফ্ৰাই কৰি লম। অকণমান নিমখ দি দিছো আৰু এইদৰে কণী ফ্ৰাই কৰি ল'লে ইয়াৰ কালাৰটো খুব ধুনীয়া হয় আৰু গেছটো কিন্তু একেবাৰে লো কৰি ল'ব, নহ'লে হালধিখিনি জ্বলি যাব পাৰে। এতিয়া কণীকেইটা এই ধৰণে ফ্ৰাই কৰি লৈছো। এয়া কণীকেইটা খুব ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া নমাই লৈছো। আৰু এতিয়া একেখিনি তেলতে ফুলকবি কেইপা মই দি লৈছো আৰু ইয়াৰ লগতে অকণমান হালধি আৰু অকণমান নিমখ দি লৈছো আৰু ভালদৰে লৰাই লৈছো। গেছটো মিডিয়াম ফ্লেমতে ৰাখি গোটেই ফুলকবিখিনি ফ্ৰাই কৰি ল'ব লাগিব আৰু এতিয়া এখন ঢাকনিৰে ঢাকি ৰাখি দিছো। এনেদৰে গোটেই ফুলকবিখিনি মিডিয়াম ফ্লেমতে মই ফ্ৰাই কৰি লৈছো আৰু এয়া ফুলকবিখিনি ফ্ৰাই কৰি হৈ গৈছে। এতিয়া ফুলকবিখিনি মই নমাই ৰাখি লৈছো। এতিয়া মই একেখন কেৰাহীতে 4 চামুচৰ জোখা মিঠাতেল দি লৈছো। তেল গৰম হৈ অহাত আধা চামুচ জিৰা গুটি দিছো আৰু এখিলা তেজপাত দি দিছো। এতিয়া কাটি ৰখা পিয়াজ আৰু জলকীয়া কেইটা দি লৈছো আৰু এইদৰে লৰাই দিছো। পিয়াজখিনি অলপ সময় ভাজি 1 চামুচ ৰসুন আদাৰ পেষ্ট দিছো, আধা চামুচ ৰঙা জলকীয়া গুড়ি দিছো, আধা চামুচ ধনিয়া পাউডাৰ দিছো আৰু আধা চামুচতকৈ অকণমান কম হালধি গুড়ি দিছো, যেতুকে হালধি আগতীয়াকৈ দিয়া হৈছিল। আৰু এতিয়া গোটেইখিনি ভালদৰে লৰাই দিছো। এতিয়া মই বইল কৰি ৰখা আলু কেইপিচ দি লৈছো আৰু ভালদৰে লৰাই দিছো আৰু ইয়াৰ লগতে মই কাটি ৰখা বিলাহী এটা দি লৈছো আৰু ভালদৰে লৰাই প্ৰায় মই 2 মিনিট মান সময় এইদৰে লৰাই ভাজি ৰাখিছো। দুই মিনিট সময় ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াত পানী দিম। জোলখিনি আপোনালোকে কিমান ডাঠ বা পাতলকৈ খায় তাৰ ওপৰত চাই আপোনালোকে পানী দিব আৰু ইয়াৰ লগতে মই ফুলকবিখিনি দি দিছো আৰু সোৱাদ অনুসৰি নিমখ দিব। যেহেতুকে আগতীয়াকৈ নিমখ দিয়া আছে সেইবাবে আপোনালোকে অলপ সাৱধানে নিমখ দিব আৰু এখন ঢাকনিৰে ঢাকি ৰাখি দিম হ'বৰ কাৰণে প্ৰায় 10 মিনিটৰ কাৰণে। 10 মিনিট মানৰ পাছত ঢাকন দাঙি এয়া ফুলকবিখিনি হৈ গৈছে। এতিয়া মই ইয়াত কণীকেইটা দি দিছো আৰু অকণমান লৰাই দিছো। আকৌ এখন ঢাকনিৰে ঢাকি ৰাখি দিছো 2 মিনিটৰ কাৰণে। নমোৱাৰ আগে আগে অলপমান মই ধনিয়া পাত কাটি দি দিছো। আপোনালোকে এইদৰে এবাৰ ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। আৰু শেষত মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ।